নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আকৌ আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মই দেখুৱাম এয়া চাওক এম্ব্ৰইডাৰী কৰা ছেট। খুব ধুনীয়া ডিজাইন। যদি আপোনালোকৰ ভাল লাগে আপোনালোকে ল'ব পাৰিব। আঁচলৰ ডিজাইনটো ধুনীয়া এম্ব্ৰইডাৰী কৰা আছে। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি আমাৰ লগত যোগাযোগ কৰি ল'ব পাৰিব। চাওক খুব ধুনীয়া এম্ব্ৰইডাৰী কৰা থাকিব। যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব। গাত এনেদৰে বুটা থাকিব এম্ব্ৰইডাৰী কৰা। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰিব আৰু আমাৰ লগত যোগাযোগ কৰিব। এখন চাদৰ থাকিব আৰু লগত থাকিব ব্লাউজ পিচ। এইটো থাকিব ব্লাউজ পিচ। ব্লাউজ পিচত এনেদৰে আঁচু কৰা থাকিব আৰু লগত এখন মেখেলা থাকিব। এখন মেখেলা থাকিব। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। খুব ধুনীয়া আহল বহল হয়। এইখন হ'ব মেখেলা। এই যোৰাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 700 টকাত। কোনো ধৰণৰ ফিটিং চাৰ্জ দিব নালাগে। আকৌ যদি দেখুৱাইছো চাওক ওচৰৰ পৰা চাই লওক। যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব। গাত এনেদৰে বুটা থাকিব আৰু ব্লাউজ পিচটো একে ধৰণৰ হ'ব আঁচু কৰা। এই চাওক যদি ভাল লাগে আপোনালোকে এই যোৰাটো ল'ব পাৰিব। খুব ধুনীয়া যোৰা, পিন্ধি খুব আৰাম পাব। আঁচলত এনেদৰে এম্ব্ৰইডাৰী কৰি দিছে। আপোনালোকে এম্ব্ৰইডাৰীখিনি ওচৰৰ পৰা চাই লওক। চাদৰ আঁচলৰ ডিজাইনখিনি আপোনালোকে ওচৰৰ পৰা চাই লওক। অকণমান দূৰৰ পৰা বেলেগ দেখিছে। এনেদৰে থাকিব। যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব। আৰু এইখন হ'ব ইয়াৰ মেখেলা। আহল বহল খুব ধুনীয়া। এখন হ'ব ইয়াৰ মেখেলা। এই যোৰাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 700 টকাত। কোনো ধৰণৰ ফিটিং চাৰ্জ দিব নালাগে। আকৌ যদি কৈছে একেই কালাৰ হওক, কালাৰটো বেলেগ হ'ব, ডিজাইন একেই হ'ব। এই চাওক যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰিব আৰু আমাৰ লগত যোগাযোগ কৰিব। এই যোৰা এম্ব্ৰইডাৰী কৰা ধুনীয়া ছেট। যদি আপোনালোকৰ ভাল লাগে আপোনালোকে ল'ব পাৰিব। এইবাৰ দেখুৱাম মই আপোনালোকক পিয়ৰ কটন শাৰী ছেট। খুলি নেদেখাওঁ, আগত দেখুৱাইছে। কালাৰকেইটা দেখুৱাওঁ। যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব। পিয়ৰ কটনৰ হয়, মাত্ৰ 350 টকা। চাওক কালাৰকেইটা দেখুৱাই যাম। আপোনালোকে যদি ভাল লাগে আপোনালোকক পাছত মই হোৱাটছএপত দেখুৱাম। এয়া চাওক এইটো বেঙুনীয়া কালাৰ। যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব। স্ক্ৰীনশ্বট মাৰিব। পিয়ৰ কটনৰ হয়। চাওক গৰমত পিন্ধিবলৈতো খুবেই ভাল লাগে এইকেইযোৰ কাপোৰ। ঠাণ্ডাতো ভালেই হয়, খুব চফ্ট হয়। এই চাওক যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰিব। পিয়ৰ কটনৰ হয়। খুলি নেদেখাওঁ। যদি ভাল লাগে আপোনালোকৰ স্ক্ৰীনশ্বট মাৰিব আৰু হোৱাটছএপত মই আপোনালোকক দেখুৱাম। চাওক যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব। আমি ডিটেইলছযোগে পঠাম। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। নমস্কাৰ।